হে বন্ধুসকলে ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মানে আমার সন্মুখৰ ঘৰ বিয়া হয়, তো ফাইনেলি গাইজ আপোনালোকক আজি দেখাইছোঁ, মানে কালি বিয়া হয়, আজি আপোনালোকক দেখাইছোঁ মানে তাৰ বিয়াৰ আয়োজন কেনে চলিছে। তো গাইজ বলক আমি ভিডিঅ'টো আৰু মানে তাতে আৰু এটা বস্তু দেখাইছে, মানে আপোনালোকে যে জুলিয়ানত দেখা পায় পানী ওলাই পৰেদি, তো সেইটো গাইজ ইয়াতে বিয়াত দিছে, মানে আপোনালোকক দেখাইছোঁ ফাইনেলি বন্ধুসকল। তো গাইজ ফাইনেলি বন্ধুসকল বলক আমি ভিডিঅ'টো আৰু আপোনালোকে চাব পাৰে। আপোনাক বিয়াৰ মানে আমাৰ সন্মুখত যি পিছফালে যি আছে সেয়া হ'ল মানে বিয়াৰ পেণ্ডেল। আপোনালোকক মই দেখাইছোঁ বিয়াৰ পেণ্ডেল কেনেকুৱা ধৰণৰ দিছে, আয়োজন কেনেকুৱা কৰিছে। বন্ধুসকল বলক আৰম্ভ কৰোঁ আমাৰ বিয়াৰ মানে আয়োজনত কেনেকুৱা হয়। এই আপোন মানুহখিনি এৰি আজি মই যাম গৈ উৰণিলো কইনা হৈ। আজি মই নসাজি নিজকে চাম, দুহাতে লিখি ললো তোমাৰে নাম। কোনেও নেদেখা কৈয়ে কাষলে যাম, মৰমে আদৰি ল'বা তো ফাইনেলি বন্ধুসকল দৰা যাবলৈ ওলাইছে। তো মানে আমাৰ ইয়াতে চবে নাচি আছে, আপোনালোকক দেখাইছোঁ। ফাইনেলি বন্ধুসকল বিয়া শেষ হ'ল আজি। তো আপোনালোকৰ মই দেখাইছোঁ মানে আমাৰ পৰিৱেশ কেনেকুৱা হৈছে, চবে ডেন্স কৰি আছে। বলক মোৰ লগত আহক।
মানে আপোনালোকে এইবিলাক চাব পাৰে মানে আগতে মানুহ আছিলে এইবিলাক মানে খোৱা এতিয়া চব পূৰা খালী হৈ গৈছে আৰু এতিয়া বাজিল আপোনাৰ ৰাতি 11টা বজাত চাব পাৰে এক দুই কৈ গনিছো বহুত বিয়া দেখিছো এক দুই কৈ গনিছো বহুত বিয়া দেখিছো মাটিত খৰাই থোৱা এয়াই প্ৰথম দেখিছো মাটিত খৰাই থোৱা এয়াই প্ৰথম দেখিছো মাটিত খৰাই থোৱা এয়াই প্ৰথম দেখিছো দাম্পত্য জীবন জুৱা গৈ তুলসীৰে মালালৈ জুৱা গৈ তুলসীৰে মালালৈ কাইলৈ ঘূৰি আহিবা ভাইজাকে হৈ লগত লৈ কাইলৈ ঘূৰি আহিবা ভাইজাকে হৈ লগত লৈ জুৱা গৈ তুলসীৰে মালালৈ কাইলৈ ঘূৰি আহিবা ভাইজাকে হৈ লগত লৈ জুৱা গৈ তুলসীৰে মালালৈ কাইলৈ ঘূৰি আহিবা ভাইজাকে হৈ লগত লৈ জুৱা গৈ তুলসীৰে মালালৈ কাইলৈ ঘূৰি আহিবা ভাইজাকে হৈ লগত লৈ বাৰীৰে ৰাপাত পকা বিলাহী ৰৈ থাকা দৰা তাত